guys, welcome back to my YouTube channel. Namaskar, সুপ্ৰভাত। মই স্মৃতি ৰেখা গৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আৰু লক্ষী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছো সকলোলৈ। আৰু মই বিশেষ পূজা পতা নাই, আন্টিহঁতৰ ঘৰত পূজা পাতিছে বাৰু। মোক অলপ আগত ফোন কৰি মাতিছে, স্মৃতি আহিবা পূজা খাই যাবা বুলি কৈছে। আৰু মইনো কি অকলে অকলে পূজা পাতিম, লগত কোনোবা থকা হ'লে পাতিলো হয়, কিন্তু এতিয়া অকলে আছে ন, পতা আৰু কি ক'ম আৰু, সেইকাৰণে পতা নাই। এতিয়া বোলে আন্টি ঘৰলৈ যাওঁ পূজা খাবলৈ। বহুত মানুহ আছে, প্ৰসাদখিনি লৈ পেলাই আহি গ'লো, তো এতিয়া খাব লাগিব। এইখিনি প্ৰসাদ, এইখিনি ক্ষীৰ চাগে, লাডু, মৌচুমী, আপেল আৰু ভুজিয়া লাডু নে কি লাডু নাজানো, কল, তাৰপিছত পুৰি, এইফালে চুজি, এয়াও দি পঠিয়াইছে। মই এতিয়া পেট পূজা কৰিম। সেইখিনি বহুত টেষ্টি লাগিছে। ভগৱানৰ প্ৰসাদ যেনেকুৱা হওক ভালেই লাগে। এতিয়া সময় 4টামান বাজিছে, ওপৰত আছোঁ ছদত, মানে অথনিৰ পৰাটো শুই আছোঁ, কিবা কৰি আছোঁ, কিবা কিবি এনেকৈ আছোঁ আৰু। এতিয়া পূৰা বৰ লাগি গৈছে, ভাবিছোঁ অকণমান ওপৰত গুচি যাওঁ, অলপ ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি আছে। কিন্তু ঠাণ্ডা দিন আহিয়ে গৈছে, ঠাণ্ডা সন্ধিয়া হৈ গ'ল। খোজকাঢ়িলোঁ অলপ টাইম, নামি আহিলোঁ, তাৰপৰা মুখ হাত ধুই মেলি চাকি এগছ জ্বলালোঁ। তো আজিলৈ ইমানেই আছিলে, আকৌ লগ পাম মই নেক্সট ভিডিঅ'ৰ সৈতে। তেনেহ'লে টাটা, বাই বাই।